মই তোমাক বহুত ভাল পাওঁ জানা। কিমান ভাল পোৱা উদাহৰণ এটা দিয়াচোন চাও। ধৰি লোৱা তুমি বালি আৰু মই চিমেণ্ট। বালি আৰু চিমেণ্ট 1 লাখ হলে যিমান আঠা লাগে এই আঠাৰ দৰে মই তোমাক ভাল পাওঁ। বুজিছো, তাৰ মানে তুমি ৰাজমিস্ত্ৰী ন? চেলাৰ কি কৰো, মই ৰাজমিস্ত্ৰী ই কেনেকে গম পায়? আচ্ছা, এই কথাটো পাহৰাই দিওঁ, কেনেবাকে বেলেগ কথা এটা লগাই। আচ্ছা সেইবাৰ বাদ দিয়া, এতিয়া শুনা, মই ভালকে কৈছো, মই তোমাক বহুত বহুত ভাল পাওঁ। আই লাভ ইউ। তুমিও মোক এবাৰ কোৱা না ভাল পাওঁ বুলি। মই আজি ছাৰক কম। প্লিজ প্লিজ ছাৰক নকবা। ছাৰক কলে ছাৰৰ সংসাৰত জুই লাগি যাব। ছাৰৰ ল'ৰা এজন আছে, ছোৱালী এজনী আছে, তিৰি আছে, ইমান ধুনীয়াকে চলি আছে সংসাৰখন। সেই সংসাৰত তুমি জুই জ্বলাই নিদিবা। মই কলো ভাল পোৱাৰ কথা, তাই কলে ছাৰক কম। ছাৰক কি কব বে? মোক ভাল পাব নে ছাৰকে ভাল পাব? আচ্ছা যাও, এতিয়া স্কুলতে যাওঁ, চাও ছাৰক কি কয়। মোৰ পইচা নাই বাবে মোক ভাল নাপায়, ছাৰক ভাল পোৱাৰ কথাই কয় নেকি? কথাটো শুনিব লাগিব। মই নজনাকে তুমি হলা নবৰ এজনী, চকুতে পিৰিতিৰ চাউনি, মাতিম তোমাক কি বুলি, জোনালী নে জানমণি, ভাল লাগিল তোমাকে লগ পাই, দূৰ দূৰ দূৰণিৰে পৰা মনত পৰে তোমালৈকে মোৰ। কোনো ছাত্ৰ অহা নাই, তুমি আৰু মই, দিম নেকি আজিও তোমাক মনৰ কথা কৈ, ভাল পাওঁ তোমাক জানা মই সঁচাকৈ, কম আজি মনৰ কথা তোমাক খুলি। ঐ ছোৱালী, সিদিনা যি প্ৰস্তাৱ দিলো তাৰ উত্তৰ যে ভালকে নিদিলা, দিয়াচোন আজি। কোনো অহা নাই এতিয়ালৈকে। তোৰ মা ভাল, তোৰ দেউতাই ভাল, তোৰ বংশধৰ সকলোৱে ভাল, তই এই অসভ্যৰ ঘৰত অসভ্য জন্ম পালি কিয়? মোক সদায় সদায় ডিষ্টাৰ্ব কৰি থাকা। আজি ছাৰে আহিলে তোক দি আছো মজাটো, পাবি ৰ। গুড মৰ্নিং ছাৰ। সুপ্ৰভাত। সুপ্ৰভাত। গুড মৰ্নিং নকবা, সুপ্ৰভাত কবা। কাৰণ আমি প্ৰথম স্থানত ৰাখিব লাগিব আমাৰ অসমীয়া ভাষাটো। ইংৰাজী ভাষাটো সেইবোৰ পিছত। আমাৰ মাতৃভাষাক আমি সকলোকে শ্ৰদ্ধা জনাব লাগিব, মাতৃভাষাৰে সকলোকে আদৰণি জনাব লাগিব, বেলেগ ভাষাৰে নহয়। প্ৰথমতে নিজৰ ভাষা, তাৰ পিছতহে বেলেগ ভাষাবোৰ আমি ক'ব লাগিব। সকলো ভাষাৰে প্ৰয়োজন আছে, কিন্তু প্ৰথমতে নিজৰ মাতৃভাষা ক'ব লাগিব। হয় ছাৰ, আপুনি ঠিকেই কৈছে। এতিয়াৰ পৰা আমি অসমীয়া ভাষাকেই প্ৰথম স্থানত ৰাখিবলৈ চেষ্টা কৰিম। আৰু আমিবোৰে যদি অসমীয়া ভাষা এৰি দিওঁ তেতিয়াহ'লে কোনে ধৰি ৰাখিব? ডাঙৰ ডাঙৰ মানুহেতো ডাঙৰ ডাঙৰ স্কুলত নাম ভৰ্তি কৰিব, সিহঁতেতো ইংৰাজীত কথা পাতিব, তাতে অসমীয়া নায়েই বুলি ক'ব লাগিব। গতিকে আমি সদায় জীয়াই ৰখাৰ চেষ্টা কৰিম আমাৰ মাতৃভাষাটো। হয়, তুমি বুজি পাইছা, ভাল লাগিল। ছাৰ, আপোনাক কথা এটা কম। কোৱা, কি কথা কো? ছাৰ, কথাটো ক'বলৈ মোৰ তামাম লাজ লাগি আছে। লাজৰ কি আছে, কোৱা কো। ছাৰ, লাহে কম নে জোৰে কম? জোৰকৈয়ে কোৱা, সকলোৱে শুনক। ছাৰ, আপোনাৰ পেণ্টৰ চেইনটো খোলা আছে। ধুৰ ফাল্টু ছাত্ৰী, এইটো কথা আৰু মোক ইমান জোৰকে ক্লাছত ক'ব লাগেনে? দূৰত মাতিনি ক'ব নোৱাৰিলি নে? মোক অপমান কৰিলি। ছাৰ, আপুনি এইটো জোৰকৈ ক'বলৈ দিলে, হে কোনো আৰু। মে আই আহিব পাৰোনে ছাৰ? No, you come দেৰি। What's problem? বহুত দূৰত ইজ মাই বাড়ি, so I come দেৰি। Okay, next দিন কাম তাড়াতাড়ি। ওকে ছাৰ। ছাৰ, চেনিৰামৰ নামত এটা বিচাৰ আছে, এইটো বিচাৰটো মোক কৰি দিব লাগিব। কি বিচাৰ? চেনিৰামে আৰু কি কৰিলে? ছাৰ, চেনিৰামে মোক বাটে পথে প্ৰেমৰ প্ৰস্তাৱ দি থাকে। মই আৰু তাৰ কাৰণে সদায় ডিষ্টাৰ্ব পাই আছো। এইটোৰ বিচাৰ মোক লাগিবই।
চেনিৰামৰ নামত সদায় এটাকে বিচাৰ থাকে। এইবাৰ বিচাৰটো তাৰ দেউতাককে দিব লাগিব। চেনিৰাম, কালি তুমি তোমাৰ দেউতাকক লৈ স্কুলত আহিবা। সৰি ছাৰ, মই যদি আহোঁ তেতিয়াহ'লে মোৰ দেউতাই আহিব নোৱাৰিব, আৰু যদি মোৰ দেউতাই আহে তেতিয়াহ'লে মই আহিব নোৱাৰিম। কিন্তু কিয় এজন আহিলে আনজনে যে আহিব নোৱাৰা, তাৰ কাৰণ কি? ছাৰ, মোৰ আৰু দেউতাৰ লং পেণ্ট একেটাই। মই যদি পিন্ধো তেতিয়াহ'লে দেউতাই পিন্ধিব নোৱাৰে, আৰু দেউতাই পিন্ধিলে মই পিন্ধি স্কুলত আহিব নোৱাৰোঁ। সেইকাৰণে এজনে আহিলে আনজনে আহিব নোৱাৰিম, কাৰণ আমি পেণ্টটো উল্টা পুল্টাকে পিন্ধি থাকোঁ, দেউতা আৰু মই। কি যে হ'ব আৰু দে, ক'ব নোৱাৰিছো। আচ্ছা ঘটিৰামে কোৱাচোন, ভূগৰ্ভ কাক বোলে? ছাৰ, সম্পূৰ্ণ নাজানো, কিন্তু শেষৰখিনি জানো। শেষৰখিনিয়ে কোৱাচোন। ইয়াকেই ভূগৰ্ভ বোলে। তোমালোকে পাগল কৰি দিবা দেই। মোৰ পাগল হ'বলৈ আৰু বেছি দিন নাই। তোমালোকক ক্লাছ কৰি থাকিলে মই সোনকালেই পাগল হৈ যাম। আচ্ছা হাঁহি মালতী, তুমি যে ইমান শ্বৰ্ট কাপোৰ পিন্ধি স্কুলত আহিছা, ইয়াৰ কাৰণ কি হা? তুমি নাজানানে এইখন স্কুল? ছাৰ, এতিয়াৰ পৰা দেওবাৰতো ক্লাছ দিলে কেনে হয়? হাফ ক্লাছ বাবে হাফ কাপোৰ পিন্ধি আহিছে, দেওবাৰতো বন্ধৰ দিন, তেতিয়া চাগে ভালে হ'ব। ছাৰ, এটা প্ৰশ্ন সুধিবলগীয়া আছে। আচ্ছা সোধা তোমাৰ প্ৰশ্ন। ছাৰ, আই এম গোয়িং নাও, ইয়াৰ অৰ্থ কি? মই এতিয়া যাওঁ। ছাৰ, ক'ত যাব আপুনি? প্ৰশ্নৰ উত্তৰ দি যাব লাগিব, আৰু যদি উত্তৰ নাজানে তেতিয়াহ'লে মাষ্টাৰৰ চাকৰি আপোনাক কোনে ল'ব দিছে হা? আজি উত্তৰ নিদিয়াকে ক'তো যাব নোৱাৰিব। মইতো ক'লোৱেই মই এতিয়া যাওঁ। ছাৰ, যাব নালাগে, মোৰ আৰু এটা প্ৰশ্ন আছে, এইটোৰ উত্তৰ দিয়ক। কি প্ৰশ্ন? ছাৰ, আই ডোন্ট নো মানে কি? মই নাজানো। ছাৰ, দুটা প্ৰশ্ন সুধিছো, এটা প্ৰশ্ন সোধাত আপুনি যাওঁ বুলি কৈছে, এতিয়া আনটো প্ৰশ্ন সুধিলো, এতিয়া আপুনি কৈ আছে নাজানো। যদি নাজানে আপুনি পৰৱৰ্তী সময়ত স্কুলত আহিব নালাগে, বেলেগ ছাৰক আহিবলৈ ক'ব। মই এতিয়া ইয়াতে থাকিলে মই সঁচাকৈ পাগল হৈ যাম। তো আজিলৈকে ছুটি, তোমালোকে ঘৰলৈ যোৱা, মই এতিয়া যাওঁ। এই ছাৰে একোৱে নাজানে, এই ছাৰে পঢ়ালে আমি একো শিকিব নোৱাৰিম দেই, বেলেগ ছাৰৰ মাথা মাৰিব লাগিব। বে, ছাৰ হৈ একো নাজানে, ব'লা পিছত সেইটো ভবা চিন্তা কৰিম, এতিয়া যাওঁ। ছাৰ, আপুনি পুলিচ হয়নে? ইয়েছ, কিন্তু কিয় সুধিলা? ছাৰ, মোৰ দেউতাই কৈছে বিপদত পৰিলে পুলিচৰ সহায় ল'বলৈ। কি সমস্যা হৈছে তোমাৰ কোৱাচোন? ছাৰ, মোৰ জোতাযোৰৰ ফিটা খুলি গৈছে। ৰ আজি দি আছো মজা।